নমস্কাৰ সকলোলৈ সকলো ভালেই চাগে আজি দেওবাৰ সকলো কামত ব্যস্ত আছে মোৰো আজি আলহী আহিব গোটেই কামখিনি কৰি ৰাতিপুৱা চাহ কাপোৰ খাবলৈ সময় পোৱা নাই এতিয়া চাহ কাপোৰ খাই আছোঁ মই অকণমান ভিডিঅ' এটা বনাওঁচোন আপোনালোকৰ লগত কিবা এটা শ্বেয়াৰ কৰোঁ আচলতে অলপমান দিনৰ পৰা মনটো খুব ভাল লাগি থকা নাইকিয়া মানে কেইদিনমানৰ আগত আমাৰ শিৱসাগৰ দিখৌ নদীত এগৰাকী মহিলা কণমানিৰ সৈতে জাপ দিলে বুলি আত্মহত্যা কৰিলে মই নিউজতে পালোঁ নিউজটো চাব মই পল্লৱী গগৈ ভালকৈ চাইছোঁ দেই তেওঁ এগৰাকী ইউটিউবাৰ আৰু মই প্ৰায় তেওঁৰ ভিডিঅ' চাওঁ ইমান তেওঁ সন্তানটোৰ লগতে ব্যস্ত থাকে নিজৰ পৰিয়ালটোৰ লগত ব্যস্ত থাকে ভিডিঅ' বনায় তেওঁ যে এনেকুৱা এটা মনৰ ভিতৰত কিবা এটা মানসিক কষ্ট ভুগি আছে সেইটো যে মানে ভাবিবই নোৱাৰি আৰু মই কেলৈ কৈছোঁ কথাটো মানে তেওঁ এখন ছুইচাইড নোট লিখি থৈ গৈছে বুলি কোৱা শুনিছোঁ ছুইচাইড নোটখনত তেওঁ নিজৰ স্বামীৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ সহ্য কৰিব নোৱাৰি পেলাই এইটো পথ বাছি ল'লে কিন্তু সমাজত আমি এনেকৈ ভিডিঅ' বনাই থকা বা সমাজত এনেকুৱা মহিলা মানে যিয়ে মুখত এটা হাঁহি লৈ পেলাই জীৱনটো আগুৱাই গৈ আছে সেই মহিলাখিনিয়ে চাগে অন্তৰত কিমান কি সোমাই আছে আমি আচলতে কোনেও ক'ব নোৱাৰোঁ আজি সকলোৰে মনত কিবা এটা নহয় কিবা এটা দুখ থাকেই কিন্তু প্ৰত্যেকটো দুখৰ যে প্ৰত্যেকটো মানে কষ্টৰ এই আত্মহত্যাটো কোনো উচিত বুলি মই নাভাবোঁ গ্ৰহণযোগ্য নহয় তেওঁ যুঁজিব পাৰিলেহেঁতেন মোৰ ফেচবুকতে চিনাকি হোৱা কেইবাগৰাকীও মোৰ বান্ধৱী ফেচবুকৰে কেইবাগৰাকীও বাইদেউ এনেকুৱা বহুত কষ্টত ভুগি আছে তাৰপিছত মোক ফেচবুকত আহি পেলাই মেছেঞ্জাৰত মোৰ নাম্বাৰ লয় মোৰ লগত কথাখিনি শ্বেয়াৰ কৰে মই এটা সঠিক মানে তেওঁলোকক বাট দেখুৱাবলৈ চেষ্টা কৰোঁ যে কি কৰিলে ভাল হ'ব স্বামী অত্যাচাৰেই হওক বা শাহু শহু অত্যাচাৰেই হওক কিন্তু এনেকুৱাও আছে যে কিছুমান এনেকুৱা বাইদেৱেও মোলৈ মেছেজ কৰে যে বোৱাৰীৰ পৰা পুতেক বোৱাৰীৰ পৰা অত্যাচাৰ পোৱা পুতেক বোৱাৰীকে খুব মাৰপিট কৰা তেনেকুৱা ধৰণৰ কিছুমান মানে তেওঁলোকে মোৰ লগত শ্বেয়াৰ কৰে যিহেতু মই সামাজিক মাধ্যমৰ এটা নাৰী সংগঠনৰ লগত জড়িত মই সকলোৱেতো জানেই মোৰ কথা সেইকাৰণে তেওঁলোকৰ মনৰ কথাবোৰ কয় আৰু মই যিমান পাৰোঁ চেষ্টা কৰোঁ যে তেওঁলোকক এটা সঠিক ৰাস্তা দেখুৱাওঁ সঠিক এই বাট দেখুৱাওঁ তেওঁলোক জীৱনত যাতে যুঁজিব পাৰে আমিও জীৱনত যুঁজা কাৰ জীৱনত কষ্ট নাইকিয়া হয় নাই প্ৰত্যেকগৰাকী নাৰী অকণমান সৰুকৈ হ'লেও কিবা এটা কষ্ট থাকিবই সেইকাৰণে মই পল্লৱী গগৈক লৈ এইকেইদিন মানে মনটো ভাল লাগিয়ে থকা নাইকিয়া ইমান বেয়া লাগিছে মানে মই তাইৰ ভিডিঅ'বোৰ খুব চাওঁ প্ৰায়ে চাই থাকোঁ মানে তেওঁ এই সৰু সন্তানটোৰ লগতে ইমানেই ব্যস্ত থাকে নহয় ইটো আৰু ফেচবুকত মানে ভিডিঅ' বনাবলৈ সকলো পইচাৰ কাৰণে নবনায় আচলতে কিছুমানে মানে ভাল পায় এইটো কৰি মেলি কিবা এটা কৰি কিবা এটা মানে ভিডিঅ'ৰ যোগেৰে প্ৰচাৰ কৰি এইবোৰ ভাল পায় সেইটো কাৰণে তেওঁৰ আত্মাটোৱে শান্তি পাওক আৰু মই প্ৰত্যেকগৰাকী নাৰীক মই প্ৰত্যেকগৰাকীকে মই অনুৰোধ কৰিছোঁ যাতে এনেকুৱা মানসিক শাৰীৰিক কষ্ট বহুত নাৰীয়ে ভুগি আছে সেই সকলোৱে যুঁজিব লাগে ফাইট কৰিব লাগে এইবোৰ আত্মহত্যাৰ পথ বাছি লোৱাটো কোনো গ্ৰহণযোগ্য নহয় আজি তেওঁ গুচি গ'ল তেওঁ সেই সন্তানটো সেইটো আহিছিলেহে পৃথিৱীখন ভালকৈ দেখিবলৈ নাপালে পৃথিৱীখনৰ একো নাজানিলেই তেওঁকো লৈ গুচি গ'ল এইটো কথা হ'ল নেকি সেইটো কাৰণে এনেকুৱা পথবোৰ যাতে কোনেও বাছি নলয় ভাল নহয় এইটো কথা সকলোৱে যুঁজিব লাগে আৰু নাৰীয়ে সদায় যুঁজিলেহে সঠিক পথ বিচাৰি পায় বুলি কয় ময়ো জীৱনত বহুত যুঁজিছোঁ মোক যিখিনি গম পায় মোক যিখিনিয়ে চিনি পায় সেইখিনিয়ে চাগে ভালকৈ জানে মোৰ বিষয়লৈ সেইটো কাৰণে সেইটোৱে মনটো ভাল লাগি থকা নাই কাৰণে কথা ভিডিঅ'টো এনেকৈ বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ খুব মোৰ মানে কালি যেতিয়া সেইদিনাখন খবৰটো পালোঁ মই প্ৰথমতে ভবা নাছিলোঁ তেওঁ বুলি তাৰপিছত যেতিয়া মই জুম কৰি মানে চালোঁ আৰু এইগৰাকীটো সেইগৰাকী মই চাই আছিলোঁ ভিডিঅ' তাৰপিছত মনত মানে তেনেকুৱা চাগে কিমান মানুহ কিমান মহিলাৰ অন্তৰত তেনেকুৱা হৈ আছে আমি গম নাপাওঁ কিন্তু মই যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰোঁ আৰু তেনেকৈ মই নিজে যাব নোৱাৰিলোঁ বা কেতিয়াবা আইনৰ দ্বাৰাই হ'লেও মই ফোনতে সকলো সমাধান কৰিবলৈ চেষ্টা কৰোঁ তেনেকৈ বেছি কিবা ভুল ক'লোঁ যদি সকলোৱে ক্ষমা কৰিব মনৰ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ নমস্কাৰ জয় আই অসম